নমস্কাৰ আজিৰ এই বিশেষ ভিডিঅ'টোত প্ৰকৃতিৰ এক আশ্চৰ্যকৰ প্ৰক্ৰিয়াৰ বিষয়ে ক'ব ওলাইছো অসমত অতি সহজলভ্য গছ হ'ল ডিমৰু গছ ইংৰাজীত যাক ফিগ বা হিন্দীত আঞ্জীৰ বুলি কোৱা হয় ইয়াৰ শুকান ফল বহুতে খায় কেলছিয়াম আইৰণ মেগনেছিয়াম কপাৰ পটাছিয়াম ভিটামিন এ বি জিংক এন্টিঅক্সিডেন্ট ৰিচ এই ফলবিধ খুবেই নিউট্ৰিচিয়াছ আৰু বহু বেমাৰৰ প্ৰতিৰোধক এই ডিমৰুৰ শুকান ফল যদি আপুনি খাইছে হয়তো অন্য এক প্ৰাণী যাক আমি সকলোৱে বৰল বুলি জানো তাৰো কিছু অংশ আপুনি নজনাকৈ আপোনাৰ শৰীৰলৈ গৈছে ডিমৰু আৰু বৰলৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে প্ৰকৃতিত কিছুমান প্ৰাণী আনটোৰ লগত ইমানেই স্পেচিফিক ৰিলেশ্যনত থাকে যে এটা আনটোৰ অবিহনে জীয়াই থাকিব নোৱাৰে ডিমৰু আৰু বৰলৰ দুইটাৰে জীৱন চক্ৰ ইটোৱে সিটোৰ লগত সংযোগ হৈ আছে বায়োলজিক্যালি ডিমৰু এটা ফল নহয় ই এক ইনফ্লোৰেসেন্স বা অসমীয়াত পুষ্পপুঞ্জ বুলি ক'ব পাৰি ডিমৰুৰ ভিতৰত ফিমেল ফ্লাৱাৰবোৰ পৰাগযোগ বা পলিনেশ্যনৰ কাৰণে যেতিয়া সাজু হয় ই এক বিশেষ প্ৰলোভনমূলক সুগন্ধি এৰি দিয়ে যিয়ে কেৱল মাইকী বৰলবোৰক আকৰ্ষণ কৰে মাইকী বৰল যেতিয়া ডিমৰুৰ তলৰ সৰু ফুটাইদি সোমাই এই প্ৰচেষ্টাত সাধাৰণতে পাখিবোৰ এৰাই যায় ডিমৰুৰ ভিতৰত প্ৰৱেশ কৰি ই ডিমৰুৰ ভিতৰৰ ফুলবোৰক পলিনেশ্যন বা পৰাগযোগ কৰে লগতে তাৰ ভিতৰতেই কণী পাৰি পেলাই মৰি যায় কণীবোৰ ভিতৰতে সম্পূৰ্ণ বিকাশ হয় আৰু এই প্ৰক্ৰিয়া বৰ ইণ্টাৰেষ্টিং বৰলৰ লাৰ্ভা বা পলুবোৰৰ ভিতৰত মতা পলুবোৰ মাইকী পলুতকৈ অলপ আগতেই পৰিপক্ক হৈ উঠে আৰু প্ৰথমে ওলাই আহি পেলাই মাইকী পলুৰ লগত মেটিং বা সংগম কৰে ইয়াৰ দশাও মাকৰ দৰেই হয় ডিমৰুৰ ভিতৰতেই সংগম কৰাৰ পিছত মৰি যায় ডিমৰুৱে ফিচিন নামৰ এবিধ এনজাইম ৰিলিজ কৰে যিয়ে এই মৃত বৰলবিলাকক হজম কৰি পুষ্টিসমূহ শোষণ কৰি দিয়ে কেৱল মাইকী বৰলবোৰ ডিমৰুৰ ৰেণুলৈ ভিতৰৰ পৰা ওলাই আহে ই আকৌ আন ডিমৰুৰ ভিতৰত কণী পাৰিব সোমায় আৰু এটা ডিমৰুৰ পৰাগ বা পলেন এই প্ৰক্ৰিয়াত আনটোত গৈ পেলাই সিঁচি দিয়ে এনেকৈ ডিমৰু আৰু বৰলৰ দুয়োৰে লাইফ চাইকেল সম্পূৰ্ণ হয় ভাবকচোন পৃথিৱীৰ পৰা যদি কেনেবাকৈ এই বৰলসমূহ নাইকিয়া হৈ যায় ডিমৰু গছজোপাও হয়তো নাইকিয়া হৈ যাব সেয়ে আমাৰ চাৰিওফালে হৈ থকা এই কথাবোৰ পৰিৱেশ সংৰক্ষণৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এনেদৰেই প্ৰকৃতিৰ আমোদজনক তথ্যবোৰ জানি থাকিবলৈ চেনেলটো ফ'ল' কৰিব